নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো সকলোকে আমাৰ ইউটিউব চেনেল ক্ষীৰোদ মোহন সাহিত্যৰ অনুসন্ধান অসমলৈ। আজি আপোনালোকৰ আগত মই সাহিত্য অনুসন্ধান অসমৰ 2021 বিশেষলৈ লৈ আহিছোঁ কবি অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ ৰচিত তই ভাঙিব লাগিব শিল কবিতাটো। আৰু এই কবিতাটো পাঠ কৰিছে ভাস্বতী ডেকাই। আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী ভাস্বতী ডেকা। মই এটি কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাটিৰ নাম হৈছে ভাঙিব লাগিব শিল। কবি অম্বিকাগিৰি ৰায়চৌধুৰী। তই ভাঙিব লাগিব শিল, নোৱাৰো বুলিলে নহ'ব যে ভাই, শিলতে পৰিব ঠিল। ক্ষত বিক্ষতংগ পৰি মুখেদি ৰক্ত পৰিব বাগৰি, কলিজা কণি পৰিব ভাগৰি, তেহে খুলি যাব শিল। পৰি মৰি উঠি কোবাব লাগিব, তেহে পাষাণৰ বক্ষ ভিদিব, তেহে সুৰধনি মাতৃ জাগিব। লৈ সৰ শত অধাৰ, শত জনমৰ কলংক কালিমা, পুঁজি সাঁচি লোৱা গোলামী কৰিমা, উটুৱাই নিব পাৰিব মহিমা, তেহে ক'লা বগা হ'ব আমি।